বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰলৈ এক নৱতম সংযোজন মুকলি হল ৱেবছাইটৰ জৰিয়তে পাব গুপ্তকাশীলৈ অহাৰ সকলো তথ্য বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰলৈ এক নৱতম সংযোজন মাতৃ দিৱসৰ দিনটোত ঐতিহ্যমণ্ডিত বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰক বিশ্ব দৰবাৰত চিনাকি কৰাৰ লক্ষ্যৰে সংযোজিত হল এটা ৱেবছাইট শাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ সোসাইটিৰ সঞ্চালক ডক্টৰ কিশোৰ হাজৰিকা আৰু সঞ্চালিকা স্নিগ্ধাজ্যোতি গোস্বামীৰ প্ৰচেষ্টাত আজি মুকলি কৰা হল www.guptokashibishwanath.com নামৰ ৱেবছাইটটো এই ৱেবছাইটৰ জৰিয়তে এতিয়া বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰৰ বিভিন্ন মঠ মন্দিৰ আকৰ্ষণীয় স্থান বিশ্বনাথৰ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ দৃষ্টি নন্দন দৃশ্য আদি বিষয় সবিশেষ জানিব পাৰিব লগতে পৰ্যটক বিশ্বনাথ দৰ্শনৰ অহাযোৱা কৰাৰ ক্ষেত্ৰত ৰেল বাছ বিমান আৰু অন্যান্য যাতায়াতৰ মাধ্যম আৰু বিশ্বনাথৰ নৈশ যাপনৰ ক্ষেত্ৰত হোটেল ৰিজৰ্ট আদিৰ তথ্য লাভ কৰিব পাৰিব আজি বিপুখুৰীৰ গ্ৰীণ আছিয়ানা সভাকক্ষত এই ৱেবছাইটটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এই অনুষ্ঠানত এগৰাকী পৰ্যটন অনুৰাগী হিচাপে উপস্থিত থাকি ধন্য মানিলো লগতে আজিৰ এই বিশেষ দিনটোৰ পৰা বিশ্বনাথৰ পৰ্যটনৰ দিশত এক নতুন দিগন্তৰ সূচনা হোক বুলি আশা প্ৰকাশ কৰে সকলো সাংবাদিক বন্ধু বান্ধৱলৈ মোৰ আজি সেৱা জনাইছো লগতে আজি মাতৃ দিৱস সমগ্ৰ বিশ্বতে উদযাপন কৰিছে সেইকাৰণে এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সকলো মাতৃজনলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমাৰ এটা সুন্দৰ দিন হিচাপে আমি গণ্য কৰিছোঁ যিহেতু 2011 চনৰ পৰা আমি বিশ্বনাথ ঘাটৰ পৰ্যটনৰ বিকাশৰ কাৰণে যি চেষ্টা চলাই আহিছোঁ অহৰহ প্ৰচেষ্টা যি আমি চলাই আহিছিলোঁ তাৰ পৰিপ্ৰেক্ষিতত আমি বিশ্বনাথ ঘাটৰ পৰ্যটন বিকাশৰ কিছু স্বৰূপ বা তাৰ যি কাৰ্য আমি ইতিমধ্যে সম্পন্ন কৰিছোঁ তাৰে সাক্ষী স্বৰূপে বা বিশ্ববাসীয়ে জনাব পৰাকৈ যিহেতু বিশ্বনাথ ঘাট ইতিহাস প্ৰসিদ্ধ বুলি সমগ্ৰ বিশ্বতে পৰিচিত যদিও তাৰ বিশেষ চিত্ৰ বা বিশেষ তথ্য আমি ক'তো আমি দেখা নাপাওঁ বা তেনেধৰণৰ কোনো ৱেবছাইট নাই সেই হেতুকে আমাৰ সঞ্চালিকা স্নিগ্ধাজ্যোতি গোস্বামী ডাঙৰণীৰ চেষ্টাতে আমি এটা ৱেবছাইট আজি মুকলি কৰিবলৈ সমৰ্থ হ'লোঁ শাইনিং গ্ৰীণ নেশ্যনেল ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি www.guptokashibishwanath.com এই ৱেবছাইটটো আজি আপোনালোকৰ সন্মুখত উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ এই ৱেবছাইটৰ জৰিয়তে আমাৰ অসমৰ সমগ্ৰ অসমবাসী তথা বিশ্ববাসীয়ে ইয়াত যি তথ্য আছে যি মঠ মন্দিৰ আছে এই কথাখিনি তেওঁলোকে জানিব পাৰিব নিউজ এক্সিপোৰ্ট নিয়মীয়া খবৰ